প্ৰিয় বন্ধু বান্ধৱীসকল, পুনৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। অৰুণাচললৈ কামৰ সন্ধানত ওলাই যোৱা এহাল দম্পতীক নিজৰ স্বামীৰ হাতত 1,20,000 টকা দি এই ব্যক্তিজনে ৰাখি থ'লে এই মহিলাগৰাকীক। অৱশেষত উপায়ন্তৰ হৈ ব্যক্তিজনে অসম আৰক্ষীৰ সহায় বিচাৰিছে। ধীৰাজ চেত্ৰী নামৰ এই ব্যক্তিজনে ঘটনাটোৰ বিষয়ে কি ক'লে জানো আহকচোন। সব মানুহ মানে কাম কৰা লেবাৰ মানুহ সব মানুহ বস্তু সামান পাতি দোকানৰ পৰা সি দি চবক পঠালে। মোক কৈছে তোৰ লগত কথা আছে, তই অকণমান বহ। তেতিয়া কিয় বাতে মই এনেকৈ কি কথা হয় বুলি মই সুধিলোঁ। না কথা আছে তোৰ লগত বুলি মোক মানে ৰুমত, তাৰ নিজৰ ৰুমত ভিতৰত লৈ গ'ল। লৈ যোৱাৰ পাছত সি কৈছে তোৰ মাইকীক এৰি থৈ যা, আৰু এই বুলি মোৰ ছাৰ 1 লাখ টকা পইচা চেক এটা দিছে আৰু 20,000 মোক মানে হেণ্ড পইচা দিছিলে। মালিকৰ নাম কি? চিপিলিংগি। তো ঘৰ এইটো আপোনাৰ ড্ৰয়িং হ'ব তাৰ বস্তি 73 হয়। তো মইতো মোৰ নালাগে, মোৰ মাইকী বহুত মৰম কৰোঁ বুলি মই তাত কান্দিলেও হ'লে সি কৈছে তেনেহ'লেতো মই তোক 4-5জন মোৰ বস্তিৰ মানুহ মাতি কিনে তোক মাৰি ইয়াতে পেলাই দিম। তো মই কি কৰিম, মোৰতো উপায় নাই, মোৰতো এতিয়া মাৰিবই এইটো এনেকুৱা মানুহ। তো মই ভয় খাই গ'লোঁ। এই ভয়ৰ সময়তো মই মোৰ জান বচাই কিনে তাৰ পৰা আকৌ ই কৈছে বস্তিত হাল্লা নকৰিবি, নহ'লে মোৰ তাৰ ৱাইফো আছে, তাৰ ছোৱালী আছে, আৰু বস্তিত হাল্লা নকৰিবি এনেকৈ বুলি কৈছে। আৰু মইতো মনে মনে মোক ৰাতিপুৱা 4টা বজাত সি গাড়ীত, নিজৰ গাড়ীত আনি কিনে তাৰ ঘৰৰ পৰা আধা ঘণ্টামান আগত ৰাস্তাত আনি কিনে মোক গাড়ীত উঠাই কিনে পঠাইছে। আৰু কৈছে গাঁও ঘৰত নকবি, পইচা আছে যদি মাইকী পাই যাবি, পইচাও পাই যাবি, চব পাই যাবি বুলি এনেকৈ মোক কৈ দৰাই ধমকাই কিনে তাৰ পৰা পঠাইছে। মইতো লেকিন মোৰ মাইকীক বেছিকৈ পইচা খোজা নাই, আৰু মোৰ মাইকী লাগে যেনেহ'লে ছাৰ মোক উদ্ধাৰ কৰি দিব চিপিলিংগি। এদিন বুলি দাঁত দেখাইছে আৰু কৈছে তেনেহ'লে মইতো কৈছোঁ বাইচান্স মই ইয়াৰ পৰা অসম যাওঁ হ'লে, অসমৰ পৰা গৈ কিনে কথা কওঁ তোৰো ফেমিলি আছে, ছোৱালী আছে, তোৰতো ঝেমেলা হৈ যাব এনেকৈ কৈছোঁ। তেতিয়া সেইটোৱে কথা কৈছে, মই তেনেহ'লে মোৰ বস্তিৰ পৰা 4জন মানুহ আনি কিনে তোক মাৰিয়ে পেলাই দিম এনেকৈ কৈছে। মইতো মোক বহুত ভয় লাগিল। মই লেকিন মোৰ মাইকী একবাৰ বিচৰা নাই, জবৰদস্তিয়ে হৈছে কথাটো। মইতো মোৰ মাইকীক আমি দুটাই কাম কৰিব গৈছিলোঁ, দুইটাই আহিম লগতে বুলি ভাবিছিলোঁ, লেকিন সি এনেকৈ কাম কৰিছে, এইটো বহুত বেয়া কাম কৰিছে। মই